তো নমস্কাৰ বন্ধুসকল, আজি আমি আকৌ আন এটা ভিডিঅ'ত উপস্থিত হ'লোহি। আমাৰ সৈতে আছে বৰুৱা দা আৰু ডেকা দা। আহকচোন, আজি আমি এটা বিশেষ কথা লৈ আলোচনা কৰিম বুলি ভাবি আছোঁ যে অসমত কি চলি আছে, আপুনি কি ভাবে কি চলি আছে? এতিয়া বৰ্তমান অসম বুলি ক'লে আমাৰ টিভিৰ নিউজ চেনেল চাব লাগিব না। নিউজ চেনেল চুমি বৰাই চলি আছে। আৰু আপোনাৰ মতে? বিশাল কি লিখে, বিশাল বাবুদা মানে এওঁলোকৰ হিচাপত চুমি আৰু বিশাল চলি আছে, বাকী শুই আছে নেকি? বাকী নাই, মামা আছে, মামা জিন্দাবাদ। বেলেগ একো নকওঁ, মামাৰ বাবা যা মই মদ খুৱাই থকা মানুহ বিষয়ে। বাকী মই কৈছোঁ বাকী ফেচবুকত চলি আছে আমাৰ পাতি লোৱা ভাইটি। আৰু এজনী চলি আছে ৰিণিকি ভূঞা, বৰ ধুনীয়া মাইক। ভাল লাগে মাইকী। তো আপোনাৰ ডেকাটা বেছি বয়স নাই, সময় নাই আপোনাৰ, হৈছে সেই বেলেগৰ বোৱাৰী চাওঁতে লাপাতা হৈ যাব। মজা আছে। মই কি আপুনি চাইছে কাৰ চাইছে? আপোনাক উঠাই নিব জাগাত। ইয়াৰ এটা কথা বুজি পালো, CM-ত তিৰিপাতে PM মামা মাৰছি। তাই প্ৰেম বনাই দিব লাগিব। समझ रहे हो समझ रहे हो आप আমাৰ ডেকাটা প্লেনিং চা, CM-ৰ তিৰিক লাইন মাৰি PM হ'ব। বাহ। মিলা নাই। মিলাই আছো আৰু মিলাই আছো। তো আমাৰ হয়, মই এটা প্ৰশ্ন সুধোঁ। প্ৰথম অসমত কি চলি আছে? ঠিক আছে, আমি মানে চব লাহে লাহে যাম। প্ৰথম আমি যাব বিচাৰিছোঁ ৰাস্তা। অসমৰ ৰাস্তাৰ প্ৰতি আপুনি কি, আপোনাৰ উপদেশ কি হ'ব যে কেনে কণ্ডিশ্যন চলি আছে? এতিয়া আপুনি নুনমাটিৰ পৰা ধৰক আমাৰ কলেজ ব্ৰিজখন বনাইছে, একদম দীঘলী পুখুৰী। দীঘলী পুখুৰীলৈ আমাৰ কেনে ধৰণৰ কণ্ডিশ্যন এতিয়া, সেইটো কি ক'ব? এতিয়া বৰ্তমান আমাৰ ৰাস্তা কম, নালা বেছি। এটা সময়ত যে ৰাস্তা নাই, নোহোৱা হ'ব। ৰাস্তা এটা নোহোৱা হৈ যাব, চব দলং হ'ব, চব দলং হ'ব। তো ৰাস্তা বুলি ক'লে এতিয়া বেলেগ একো নাই, যোনে জাবৰা লেতেৰা। আৰু বানপানীটো বুলি ক'লে থাকেই গুৱাহাটীত। ৰাস্তা বুলি ক'লে আমাৰ টক্টা বাইদেউহে মনত পৰে মোৰ। টক্টা বাইদেউ য'ত ৰাস্তাৰ পৰা ফেমাছ হৈ গ'ল। অ' আচ্ছা আচ্ছা, আমাৰ হেৰি ফুলেৰি আচ্ছা আচ্ছা, क्या हो गया तुम्हें क्यों नहीं এই মালটো যে দিয়ে যে কি বুলি কয়, আলুৰ যে স্পাইৰেল পটেটো, মালটো দোকানটো আকৌ বেলেগত দিছে, গম পাইছে নাই? এই নতুন দোকান দিছেতো, নতুন দোকান দিছে। হয় নেকি? অঁ ক'ত? এই আপোনাৰ এই দীঘলী পুখুৰী চাইডতে দিয়া বুলি শুনিছোঁ। উজান বজাৰ এইফালে ব্ৰহ্মপুত্ৰ পাৰ ফালে। অঁ যিহে মই মই দেখা নাই, মই যাব লাগিব। দেখা পাইছোঁ মই, ফেচবুকত চলি থাকে না। অঁ এটা কথা, ফেচবুক বুলি ক'লে ফেচবুক মানে ইনষ্টা দেই। আজিকালি মানে ছোৱালীতকৈ বেছি বোৱাৰীবিলাক বেছি ফেমাছ ইনষ্টাত। নিশ্চয় এইটোতো মই আৰু বোৱাৰী জাহে মই সেয়াই বিয়া হোৱা মানে চাগে আমাৰ চামে চাগে আমি এনেকুৱা চাম যাৰ মানে মাক বাপেকৰ ফেচবুক নাই, মায়েকৰ ফেচবুক ইনষ্টা নাই। লাষ্ট আমাৰ এটা বস্তু বৰ শ্বৰ্টেজ হৈছে, মানে আমাৰ এটা আৰু মাইক লাগে যেন মই ভাবি আছোঁ, কাৰণ এইটো আৰু এইটো মিলি অহা নাই। মানে মই কি কৈছোঁ, ক'লে হয় এজন আপুনি কওক, আপুনি কওক, আমাৰ সুবিধা হয়, গম পাইছে? নহ'লে আমাৰ বাজেটটো অলপ বঢ়াব আপুনি বুজিছে। নিশ্চয় নিশ্চয় আমাৰ ভিডিঅ' এতিয়া মানে অন আহি আছে লাহে লাহে। তো মই ভাবি আছোঁ আমি ষ্টুডিঅ' বনাম ডাইৰেক্ট, কি আৰু মাইক চাইক চাৰু চাইডে মাইক লগাই দিম, মাইক ফিটিং কৰি দিম। কোনো আমাৰ প্ৰব্লেমে নাই, খালি আমাক খালি ভিউৱাৰ্ছ লাগে। কিবাকে যদি 10 লাখ মান ভিউৱাৰ্ছ আহি যায়, মই ঘৰে ঘৰে স্পীকাৰ মাইক লাগা হ'লে মাহে ৰাতি 12টা বজাত আমাৰ বৰুৱাদে উপস্থিত হ'ব, ডেকা দা উপস্থিত হ'ব। কোনোবা যদি ছিংগল আছে তো মানে এই ল'ৰা মানে পুৰা মৰম কৰাকে উঠাম বুলি ভাবিছোঁ। আমাৰ প্লেনিং আৰু এইটো প্লেনিং। প্লেনিঙত আমি নিশ্চয় আছোঁ, কাৰণ টকাটো মেইন দেই, টকাটো মেইন। লাইন দিলে টেনশ্যন নল'ব, পুৰা দেখা পায়, বগা না। আমি ক'ত আছিলোঁ ৰাস্তাৰ কথা ৰাস্তা